আজি ভকত হ'বলৈ আহিছোঁ। পিণ্ড বনাইছোঁ। ইয়াত সকলো বস্তু দিয়া হয় পিণ্ড বনোৱা জেগাত। কল, চেনি, গুৰ, গাখীৰ, তামোল আৰু বাঁহকণে দিয়া হয়। অলৰেডি তেখেতে বনাই আছে, পুত্ৰ হয় তেখেতে, আমাৰ ককাইদেউ হয়। এয়া সূতা দিছে, চাই লওক আপোনালোকে। সকলো কাম বাঁহতে কৰিব লাগিব। এজন বা লৈ গৈছে খিতিছ কৰিব তেখেতে। তাৰপিছত ইয়াতে জুই জ্বলাইছে, জুই জ্বলাইছে। এই নাই, কালি পেহীয়ে বিচাৰিছিলে। এইবিলাক তেল এনেকৈ বনায়। তাৰপিছত আছে আপোনাৰ এই ইয়াত সান্তনি পানী, ইয়াত দিয়া হৈছে আপোনাৰ তুলসী, তামোল, কি ধুনীয়াকৈ বনাইছে। ধূপ জ্বলাইছে এতিয়া। এইকেইডাল কি বুলি কয়? এইকেইডাল হা মাইয়া। ঘূৰি আহিলে কণী লাগিব। যোগাৰ কৰি এইফালে মন কৰ। কৃষ্ণ হৰে
কিবা লাগিব নেকি কি পায় মই খালি চাউলদাম ললো পইচা বাটটো চফা কৰি যোৱা আগুৱাই যোৱা সাংবাদিক হেৰি জোৰটা জ্বলাই থৈছে তেখেতলোক আহি গ'ল আহি পিনে এতিয়া নোহোৱাব ইয়াত চব তাতে পানী হাতত দি দিয়া আহিলে গৈ ফিল্ডৰখিনি